গুড মৰ্নিং একেলগে ভিডিঅ' আৰম্ভ কৰিছোঁ। আমি গৈ আছোঁ লগৰ ছোৱালী এজনীৰ ঘৰত। একো কথা নাই বতৰা নাই। ৰাতিপুৱা মোক ফোন কৰি কৈছে ব'লা, মই কিবা এটা কামত ওলাই আহিছিলোঁ যে তাৰ পৰা আহিব লাগে। যেনেকৈ আছিলোঁ তেনেকৈয়ে গুচি আহিলোঁ। মানে বিয়া আছে। কাৰ বিয়া আছে কৈ দিয়া জানো? কাৰ বিয়া? মোৰ খুৰাৰ ল'ৰাৰ, মানে মোৰ দেওৰৰ বিয়া আছে কাৰণে মেহেন্দি লগাব আহিছে আকৌ। মেহেন্দি লগাব মিস্ত্ৰী তাতেতো ময়ো লগতে আহি গ'লোঁ। ত' ভাবিলোঁ যে ভিডিঅ' এটা কৰিম, যিহেতু মিস্ত্ৰীক লগ কৰিব আহিছোঁ। মিস্ত্ৰী কিন্তু নাজানে যে মই আহিছোঁ বুলি। সেইকাৰণে ছাৰপ্ৰাইজ দি দিছে ডাঙৰ হাত্তা কাট্টা চব ঘূৰি ফুৰি চলতা ফিৰতা হোৱা আদমি মনুষ্য। তো এতিয়া ৰাতিপুৱাই দুজনী লগতে কৰিছোঁ। এয়া বজাৰ আমি য'তে ওলাওঁ আমিতো কিবা ল'বই লাগিব খোৱা বস্তু। তো লৈ ল'লোঁ। এতিয়া যাওঁ মিস্ত্ৰী ঘৰত। কোনফালে এইটো নেকি জান? 9:30 ন? আমি ৰাতিপুৱাই গৈ আহি গৈছোঁ আজি। একদম ৰাতিপুৱা আহিছোঁ। ইয়াৰ চাগে ৰেহাবাৰীত মানুহে উঠা নাই। এইটো হ'ব চাগে। ঠিক আছে তেন্তে এতিয়া মিস্ত্ৰীক চাই লওঁ আমি। মিস্ত্ৰী আহি লওক। তাক দেখি গম পাইছে মোক শুনি গম পাইছ ভোট কোনটো উপাৰটো নাই। মিস্ত্ৰী কিন্তু বেলেগ মানুহ পজিশ্যনত আছে দেই। এইটো নেকি? মিস্ত্ৰী তই কি বনাইছ আমাৰ কাৰণে? কি বনাইছ? একো বনোৱা নাই। এইটো কেনেকুৱা ধৰণৰ মানুহ হ'ল আকৌ? নিলাম আপোনাৰ নিজা হয় তোৰ আৰু নেকি বনাম পানী খাবি। ऐसा भेदभाव मेरे साथ। हैप्पी दिवाली लिखा আছে মিস্ত্ৰীৰ ঘৰত। চাবি আমাৰ যদি গুচিৰ চেণ্ডেল চুৰ নহয়। হে তই বাহিৰৰ পৰা তলা মাৰি কিয় গৈছিলি? মোৰ আৰু এইটো হ'ব ৰঙা কুকুৰবিলাক চাই ল'ব। চা তোৰ কুকুৰ চুকুৰ চম্ভালি ল দেই। ঘৰত সোমাব পৰা নাই কুকুৰৰ কাৰণে। ऐसा कौन करता है रे मिस्त्री? ओ তাই যে আজি উঠিছে যে 9:30 তেনেহ'লে 12টাত উঠে। মাজতে যে ক'তো যাব নোৱাৰিছিলে, মানে একদম বিজি আছিলে মানুহটো। কি কাৰণত মই আপোনালোকক দেখুৱাওঁ। এইটো বনাই আছিলে। যাব নোৱাৰে ক'তো। মোৰ ঘৰত মিস্ত্ৰী এইটো বনাবৰ কাৰণে। এতিয়া হৈছে তোৰ কাম। আৰু এইফালে মা হাই কৈ দিয়ক। হাই কৈ দিয়ক। ব্লগত দি দিম। ব্লগত দি দিম। একো নহয়। মা মিস্ত্ৰী মা পুৰা ধুনীয়া, কিন্তু মিস্ত্ৰীতকে ধুনীয়া। আমি আগৰ পৰাই কওঁ। মই নহয় ঘুমৰো মই ষ্টাৰ্ট হৈ গ'ল। মোৰ এনো আমাৰ পানী দিয়া। মই আনি আছো মা। এনেকে কৰিব লাগিছিল ফাৰ্ষ্টতে। নাই মায়ে বন্ধ কৰা। তই ভালকে একদম ইউনিক ডিজাইন আঁকি দে যাতে চবে কয় ওৱাও। এইফালে ইহঁত দুইটা এটা আঁকিছে, এটা লগাইছে। মই কি কৰিম ইয়াতে মাজতে? ভিডিঅ' চেৰুৰ লগত ডান্স কৰি থাকো দেখি মিস্ত্ৰী। জেলেপি বাই। মিস্ত্ৰী তোৰ চেৰুৰ লগত ডান্স কৰ। ওইটা দেখি। ওইটা দেখি বোলে কেনে বগালি গৈছে হয়। ওই যে ব্ৰাইডে কালকে দারুণ ব্রাইড হয়। মিস্ত্ৰী তুমি সব দারুণ করে আঁকবে। ভাল। আরে আমি তোমাকে এনে দেখাইছে। হেতু ডিজাইন কি বেলেগে নাই কি মারিম তো মই। আরে ব্রাইড হলে কি হল? তো ব্রাইডৰ দৰে আঁকি দে। ব্রাইডৰ কি কোনো কম লাগব না লাগব? ব্রাইডকে বেছি লাগিব কথা নাই। কম হ'ব লাগিব। ব্রাইডতকে বেছি হলেও কথা নাই। কম হ'ব লাগিব। ই নিদিয়ে ধৰ জান। কোনে জান? মিস্ত্ৰী নিদিছিল না কেনে? কেনকে দিব? দিবা লাগব। মই আইছো না বডিগার্ড। এসা না হাত ভাঙাই থৈ গুচি যাম নহয়। লৈ যাম। যান লৈ তাই যাম। যদি ভালকে নাকাটা হাত ভাঙাই থৈ লৈ যাম। কিমান ধুনীয়া আঁকিছে চা। কিবা তাতে তই কলো তাক মেহেন্দি ডিজাইন চাব হিসা কি কৰিছে। দারুণ করে আঁকি দে মিস্ত্ৰী। চাম ধৈৰ্য ধৰা। মিস্ত্ৰী যিখিনি লেকে নিজে কৰে কৰিব দিয়া তাক। মই আমাৰ নিজে উৰি আছো। তাৰপিছত মই মোৰ নিজে কাম মই ৰাখিছো যদি ওলাই আমাক দেখা আকৌ তই। ঐ নাই আমি কৰিম বে। মই আহিছো কি ভাত মছলাই দিব আহিছো আজি। মই যদি ভালকে নলগোৱা আজি কইনাতকে যদি বেয়া দেখা হয়, কম দেখা হয় কইনাতকে, হাত মুচৰা যাব। নেল পেইন্টটো একদম মানে ওয়ালত লগা কালাৰ টাইপ হৈছে যে এইটো ৰাইট হেণ্ডাৰটো ম্যাট হয় ৰে। ইয়াৰ একো সাইন নাথাকে ন। আৰু যি হয় হক নেলছ কেটা কাটিবি অকমান সাইজ জান। মই সব ডাঙৰ কৰিলো দেখিলা নে? এবাৰ মই ভালকে পাৰ্লাৰ যাই শেপ বনাব দিম। সেইকাৰণে এবাৰ এনেকুৱা কৰা নাই। কিয় ৰে?
চেম বনাব দিব মিষ্টি মই পেডিকিউৰ কৰিব তই লাগে কি কথা কওঁ চেপ বনাব দিলে বনাই নিদিব জান পিছত তুমি চেম বনাবি নকলি লগাবি নকলি নলগা এইকেইটা মিষ্টি পেডিকিউৰ কৰিব লাগিছিল কৰি ল মা দিলে আমাক চাহ আমি চাহ খাই লওঁ কেনেকুৱা লাগিছে জান বিস্কুটটো মজা নে জলদি আক মাৰি আছো আক আক জলদি আক জলদি আক হাল্লা কৰা মিষ্টি আৰু মোক কয় হাল্লা কৰোঁ বুলি তাৰ মস্ত ডাঙৰ ডিঙিটো ল তই বদলা এইয়া হৈ আছে এখন হাতত দেখাই দিছোঁ জান এইখন হাতত আৰু পিছফালে হৈছে নেকি মিষ্টিয়ে মানে পুৰা প্ৰেক্টিচ কৰিছে দেই সৰু বাচ্চাই প্ৰেক্টিচ কৰে ইমান ধুনীয়াকৈ কৈ আহিলোঁ ফ্ৰেণ্ডে মেহেন্দি আৰ্টিষ্ট হয় এই আৰ্টিষ্ট আমাৰ ইমান লেতেৰা নকবি ব্লগত কিয় নক'ম ব্লগত তোক এক্সপ'জ কৰি দিম সেইজনী যিজনীয়ে মেহেন্দি আঁকিব নাজানে আৰু কিন্তু নিজকে মেহেন্দি আৰ্টিষ্ট বুলি পৰিচয় দিয়ে Oh my god. ध्यान से देखो इस मासूम चेहरे को আগে জলদি আঁকি ল জলদি কৰি ল মিষ্টি এইখন ধুনীয়া হৈছে কিন্তু তথাপি এটা জেলেপি থপ থপ দিলে হ'ব আৰু এইটো নহয় এইটো কালাৰ মেহেন্দি আঁকি থাকোঁতে মা আমাৰ কাৰণে লৈ আনিলে খোৱা বস্তু চাহ খালোঁ এতিয়া খাম কণী মেগী ইমান সন্মান চেছ কৰি দিব তাই জানৰ বোলে হাত ডাঙৰ হৈ গৈছে কেনেকৈ মতা মানুহৰ হাত হ'ল নেকি বেছি ময়ো আগতে হৈ গৈছিলে না নিলো কোৱাচোন জেকেটটো হৈ গ'ল নাই বস্তু কম হৈ গৈছে এতিয়া ইফালে খাই লওঁ নেকি নহ'লে মিষ্টি অলপ শুকাই লওক অলপ খাই লওঁ অকণমান হেৰিকে কৰ মিষ্টি মিষ্টি এইটো ইমান ঘনকে দিব নালাগে অলপ পাতলকে দে বস্তুটো গম পাইছ নাই নাপায় শুন এইটো মই ইমান কৰিছোঁ মেহেন্দি যিহেতু কম হা ত' এইটো ওপৰত এনেকুৱা মানে ইয়াতে অলপ কম আছে অলপ মই দিম এনেকুৱা ষ্টাইলত দিম এনেকে কমেই দে এইখিনি এনেও কমেই দে অলপ খাই লওঁ এনে বহুত ডাঙৰ কাম হৈ গৈছে ডাঙৰ কাম হৈ গৈছে বোলে হাতৰ ওপৰবিলাক হোৱাই নাই আমিতো গোটেইখিনি জানোৱেই হ'লেই প্ৰায় মেহেন্দি কৰি বাকী আছে আৰু এতিয়া দেৰিও হৈ গৈছে ন ধুনীয়া মেহেন্দি আঁকিছোঁ এইবোৰ আঁকিছাতো ধুনীয়া বাৰু ফাৰ্ষ্টতো বেয়া কৰিলি পিছত তই ঠিকে কৰিলি বাৰু হাও কেনে কৰে কেমেৰা কৰি থকা কেমেৰা মোবাইল হেৰি কৰি থকা সময়ত যদি তই এনেকৈ মোক মাৰি দিয়া ভাইলেঞ্চ কেছ কৰি দিম তোৰ ওপৰত মেহেন্দি কমপ্লিটকে আঁকি দিলে এয়া মোৰ বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব এতিয়া আৰু এয়া লুকছ ৰেডি কৰি দিছে জানে যাবলৈ যাওঁ মিষ্টি বাই মিষ্টি তাৰ নাম কি আছিলে বাই চিম্বা পুৰা চিঞৰ কৰিছে বাই মা এইফালে চেৰু আছে ন ভয় লাগে সেইফালে আছে জোতাবিলাক ভাল লাগিছে ন ধুনীয়া ক্ৰেডিট গোজ টু মিষ্টি একদম মই ঠিক মাৰ বেটি মা বহুত আমাক খাব দিলে কিবা কিবি খালো আহি দিগদাৰ কৰিলো ন মা